Kardom Karbiang long life ke lang rarado ana phansa tami pini karbiang long life hin pen isi ke pachini pon mate ke paklang pon thuji lake ni hang ni rep angkang pen chilong kalana mate buffalo breeding project ke do lake long ni anwetlo bangso a project ke do lake nogong la pen karbiang long district Manja long henlo bangso buffalo breeding project along ko ansi chilong kalana ke me la pen bangso long pen ko ansi ale ke ongpon ma rada phan ke pachini ji a phan pura Manja along ke do buffalo breeding project along an karbiang long life a hin pen humri damsi angton alam chingki chethandam tangte langdam senang bangso ka humri dam alam the Kadang carving long life kelang ratum doan. Pini ni carving long life pen ladak jasemet carving long veterinary department ahin pen. Labang so cattle farming, labang so farm hem sidolo, lagedake manja ahawar sidolo, lapen town pen pu Dimapur ke damatowar na town pen manja town pen kilometer ke thom la so dak pu pen wang lo te ar ilo Dimapur pen wang lo te arvi lo. La siladak cattle farm along to get tang 2014 aning kan sila bang so cattle farming bang establish lo just about chilong mura chilong pula bang so breed sialang ditum dak pangreng pon lo labang so breed ke pangreng pon kon si ali ke long mak carving long veterinary department pen atema e john long jong si 55 lakhs jong si ke nam nang ji bate kelang cari pen ke do pute ang ke aga khir ki pi bang 35 at pute labang ta isia kan hok do sila bangso ali long malong lema la sia message ki pg phasin tum carving long life pen dak banglo la sila dak kelang cari tum do la bangso mura la bangso achilong a breed system aputhak ili tumar jupona Good morning. Moi Dr. K.K. Das, moi in charge deputy director Buffalo Breeding Project Manja. Moi farm khonor bikhoye thulmulke kobo ulaisu. Buffalo Breeding Project খন প্ৰথমতে শিলনিজানত আছিলে সেইখন 1981-82 এষ্টাব্লিশ হৈছিলে আৰু এটা খুব বৃহত্তৰ এৰিয়াত এই ফাৰ্মখন আছিলে তাৰ পিছত আমাৰ কাৰ্বি আংলং অথৰিটি কাউন্সিল অথৰিটিয়ে ডিসাইড কৰিলে যে তাত স্যামছন সিং ইংটি নগৰ স্থাপিত কৰিব এই কাৰণে 2010 চনৰ পৰা এই ফাৰ্মখন মানে স্থানান্তৰৰ কাৰণে প্ৰচেষ্টা চলি আছিল আৰু 2014 চনত ইয়াত ফাৰ্মখন এষ্টাব্লিশ হৈছে তো 2014 চনৰ পৰা মানে এখন চলি আছে আমাৰ এইখন ফাৰ্ম বাফেলো ফাৰ্মখন বিষয়ে আমাৰ সৰ্বসাধাৰণ ইমান বেছি জ্ঞাত নহয় আসলতে অসম বা নৰ্থ ইষ্টতে বাফেলো ফাৰ্ম অৰ্গেনাইজড বাফেলো ফাৰ্ম পাবলৈ খুব টান আৰু ইয়াৰ হয়তো যথেষ্ট কাৰণ আছে সেইখিনি আমি বিচাৰ কৰি চাব লাগিব কিন্তু মই এইখিনিতে ক'ব খুজু যে আমাৰ ভাৰতবৰ্ষ গাখীৰ উৎপাদনত পৃথিৱীৰ ভিতৰতে এক নম্বৰ স্থান এতিয়া এক নম্বৰ স্থান পাইছে আৰু ইয়াৰ আসল কাৰণটো হ'ল কিন্তু এই বাফেলো মিল্ক আমাৰ ভাৰতবৰ্ষত ডেইলি যিমানখিনি গাখীৰ প্ৰডাকশ্যন হয় তাৰ 55% আহে বাফেলোৰ পৰা 42% আহে গাই গৰুৰ পৰা আৰু 3% আহে গোটৰ পৰা আৰু আমাৰ যিবোৰ অৰ্গেনাইজড যিবোৰ আমাৰ ইণ্ডাষ্ট্ৰি আছে ডেইৰী ইণ্ডাষ্ট্ৰি আমুলে কক বা মাদাৰ ডায়েৰী কক তেওঁলোকে 95% বাফেলো মিল্কে হ্যান্ডেল কৰে
আমি যিবোৰ আমুল বাটাৰ আপোনালোকে দেখিছে বা আমুল দহি মেক্সিমাম বাফেলো মিল্কৰ পৰা আহিছে কিন্তু আমাৰ নৰ্থ ইষ্টত সেইটো তেনেকৈ এতিয়া গা কৰি উঠা নাই গতিকে আমাৰ বাফেলো ব্ৰিডিং প্ৰজেক্টে আমি সময়ে সময়ে আমি এৱাৰনেছ আৰু ট্ৰেইনিং কেম্প আমি কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত আমি অনুষ্ঠিত কৰোঁ আৰু ৰাইজক সেই বিষয়ে সজাগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আমি সকলোৱে জানো যে গাখীৰ হ'ল এটা সুষম খাদ্য উৎকৃষ্ট খাদ্য গাখীৰতকৈ ভাল খাদ্য একো হ'ব নোৱাৰে কাৰণ মানুহৰ শৰীৰত লাগিব লগা যিখিনি উপাদান আছে সুষম পৰিমাণে গাখীৰত আছে কিন্তু মহৰ গাখীৰৰ আৰু কিছুমান আৰু অলপ এডভান্টেজ আছে আৰু আমি সেইখিনি সৰ্বসাধাৰণক জনাব খোজো মহৰ গাখীৰৰ ফেট পাৰ্চেণ্টেজটো গৰুৰ গাখীৰতকৈ বেছি থাকে এনে গৰুৰ গাখীৰত আমি 3.5 বা 4% লৈকে ফেট পাওঁ কিন্তু মহৰ গাখীৰত 6%ৰ এবাভ ফেট থাকে তাৰপিছত টোটেল SNF কণ্টেক্ট যিটো সলিড নট ফেট সেইটো মহৰ গাখীৰৰ ক্ষেত্ৰত 9%তকৈ এবাভ থাকে মহৰ গাখীৰত কেলছিয়াম আৰু ফছফৰাছ যথেষ্ট পৰিমাণে বেছি থাকে মহৰ গাখীৰত ভিটামিন A কণ্টেণ্ট থাকে যিটো আমি গৰুৰ গাখীৰত নাপাওঁ গৰুৰ গাখীৰত ভিটামিন A হিচাপে নাথাকে তাত কেৰটিন থাকে আৰু যিটো অলপ হালধীয়া হোৱাৰ কাৰণে গৰুৰ গাখীৰটো অলপ হালধীয়া বৰ্ণৰ হয় কিন্তু মহৰ গাখীৰটো টোটেলি বগা হয় আৰু সেইটো মোৰ এপিলিং হয় মহৰ গাখীৰৰ পৰা আমি যিবোৰ গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী দৈ ক্ৰীম বাটাৰ ঘি সেইবোৰ খুব উৎকৃষ্ট পৰিমাণৰ হয় যিটো মজাৰেলা চিজ যিটো সেইটোতো পৃথিৱী বিখ্যাত সেইটো মহৰ গাখীৰৰ পৰা হয় তাৰপিছত ৱেষ্টাৰ্ণ কাণ্ট্ৰিত ব্ৰইলাৰ বাফেলো বুলি এটা কনচেপ্ট আছে আমাৰ ইয়াত যেনেকৈ ব্ৰইলাৰ মুৰ্গী আছে ব্ৰইলাৰ বাফেলো আছে য'ত মানে যিবোৰ ধৰক কাণ্ট্ৰিত মহৰ মাংসটো বেছিকৈ খায় কাৰা বিফটো তাত ব্ৰইলাৰ বাফেলো কনচেপ্ট এটা আছে সেইটোত মানে 2 বছৰ বয়সতে প্ৰায় 400 কেজি 300 কেজিলৈকে হয় তাৰপিছত মহৰ গাখীৰত কেলৰি কণ্টেণ্টটো বহুত বেছি আছে 1 কাপত আমি 100 কেলৰিলৈকে পাওঁ আৰু মহক আমাৰ কি কয় লিভিং ট্ৰেক্টৰ অফ এছিয়া বুলি কয় মহৰ মানে শক্তিটো যথেষ্ট মানে এটা ষাঁড় গৰুৰ 0.75 হৰ্চ পাৱাৰলৈকে তাৰ পাৱাৰ আছে গতিকে সেইকাৰণে মহক কয় লিভিং ট্ৰেক্টৰ অফ এছিয়া কিন্তু মহ আমাৰ অসমত বা নৰ্থ ইষ্টত ইমান পপুলাৰ হোৱা নাই অৰ্গেনাইজ সেক্টৰ হিচাপে আমি পোৱা নাই এতিয়ালৈকে তাৰ কেইটামান কাৰণ হ'ব পাৰে প্ৰথম কথা হ'ল মহ হ'ল ছিজনেল ব্ৰিডাৰ আৰু আমাৰ গৰুৰ ক্ষেত্ৰত যেনেকৈ আমি লোকেল গাই গৰুবিলাকক আমি আৰ্টিফিচিয়েল ইনছেমিনেশ্যন কৰি সেইবোৰক আপগ্ৰেড কৰিব পাৰোঁ কিন্তু মহৰ ক্ষেত্ৰত আমি এইটো কৰিব নোৱাৰোঁ সেইটো এটা প্ৰধান কাৰণ হ'ব পাৰে যিহেতু আমাৰ লোকেল মহবোৰ যিবোৰ আজিকালি লোকেল নকয় সেইটোক লুইট নাম দিয়া হৈছে লুইট মহৰ গাখীৰ প্ৰডাকশ্যনটো খুবেই কম সেইটো মহ পালন কৰি আমাৰ ফাৰ্মাৰসকল অৰ্থনৈতিকভাৱে লাভৱান হ'ব নোৱাৰে আমি পুহিবৰ কাৰণে আমি ভাল জাতৰ মহ আমি পুহিব লাগিব যেনেকৈ মুৰা নীলি ৰবি চুৰ্তি বা মেহচানা এনেকুৱা জাতীয় মহ পুহিব লাগিব গতিকে আমি যেহেতু আমি ক্ৰছ ব্ৰিডিং কৰাত আমাৰ অসুবিধা আছে কিছুমান অলপ জেনেটিকেল প্ৰব্লেম আছে সেইকাৰণে হয়তো মহৰ হেৰিটো আমি ইমান পপুলাৰ হোৱা নাই ইয়াত আৰু এটা কাৰণ মই ভাবোঁ যে মানুহৰ এটা বিশ্বাস আছে যে মহ এটা খুব মানে ভয়ংকৰ প্ৰাণী আৰু হয়ও কিছু পৰিমাণে আমাৰ যিবোৰ লুইট বাফেলো আছে সিহঁত অলপ ফেৰচিয়াছ হয় কিন্তু যিবোৰ এই অধিক উৎপাদনক্ষম যিবোৰ জাতৰ মহ আছে যেনেকৈ মুৰা কক চুৰ্তি কক ইহঁত কিন্তু খুব শান্ত প্ৰকৃতিৰ হয় আৰু আমাৰ ঘৰৰ মানে যিকোনো মানে তাক মানে প্ৰতিপালন কৰিব পাৰে ইভেন আমাৰ যিবোৰ গাখীৰত ধনী যিবোৰ ৰাজ্য আছে আপোনাৰ গুজৰাট কক UP কক হাৰিয়ানা কক তাতো সৰু ল'ৰা ছোৱালীতে মহৰ পিঠিত মহটো গা ধুৱাব লৈ যায় নদীত গতিকে খুবেই শান্ত প্ৰকৃতিৰ হয় মই আৰু এটা কথা ক'ব খোজোঁ যে আমাৰ
যিবোৰ ভাল জাতৰ গাই আছে, গাই বুলি ক'লে ভাল জাতৰ গাই বুলি আমি জাৰ্চি বা হলষ্টেইন ফ্ৰিজিয়ান এনেকুৱা জাতৰ গাইবোৰ বুজোঁ, কিন্তু সেই গোটেই জাতবোৰ আমাৰ বিদেশতে আছে, আমাৰ ইণ্ডিয়াত ইমান ভাল জাতৰ গাই নাই। কিন্তু মহৰ ক্ষেত্ৰত কমপ্লিট ওলোটা কথাটো, পৃথিৱীৰ ভিতৰত যিবোৰ আটাইতকৈ ভাল জাতৰ মহ আছে এইটো আমাৰ ভাৰতবৰ্ষতে পায়, ভাৰতবৰ্ষ আৰু পাকিস্তানত পায়। মই যিকেইটা ব্ৰিডৰ কথা কৈ আছোঁ, মুৰা, নীলি ৰবি, জাফৰাবাদী, মেহচানা, চুৰ্তি গোটেই ভাৰতবৰ্ষতে পায়, আৰু এনেকুৱা উৎকৃষ্ট মহ পৃথিৱীৰ ক'তো নাপায়। তো আমি চবকে আমাৰ বাফেলো ব্ৰিডিং প্ৰজেক্টৰ ফালৰ পৰা আমি আমাৰ ফাৰ্মাৰ্ছসকলক আমি মাজে মাজে এৱাৰনেছ কেম্প আমি কৰি আছোঁ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ সহযোগত, আৰু এতিয়া লাহে লাহে মানুহবোৰ অলপ আগ্ৰহী হ'ব ধৰিছে। সময়ে সময়ে আমাৰ ইয়াৰ পৰা আমি ফ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰোঁ, মানে অথৰিটি ৰিকমেণ্ড কৰা হিচাপে আমি মানে জোৰা হিচাপে এটা বাফেলো বুল আৰু হেইফাৰ তেনেকৈ আমি দিয়াৰ আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ ইয়াৰ পৰা এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটে তেওঁলোকে ভাল মানে বুল ইয়াৰ পৰা লৈ গৈছে। এতিয়া অসমত মাত্ৰ এই দুটাই অৰ্গেনাইজড ফাৰ্ম আছে, এটা হ'ল কলিয়াবৰত আছে আৰু আমাৰ ইয়াত আছে, আৰু বাকী নাই, কিন্তু নৰ্থ ইষ্টৰ বেলেগতো নাই। অ'কে, বৰহমপুৰত আছে। কিন্তু যেতিয়া হেৰিক লগা হ'ল আমাৰ এই এগ্ৰিকালচাৰ ৰিচাৰ্চ তেওঁলোকে আমাৰ ফাৰ্মখন চিলেক্ট কৰিলে, আৰু আমাৰ ইয়াৰ পৰা দুটা ভাল মুৰা বাফেলো মানে বুল লৈ গৈছে তেওঁলোকৰ ব্ৰিডিঙৰ কাৰণে। আমি যিবোৰ এৱাৰনেছ প্ৰগ্ৰেম আমি আয়োজন কৰোঁ, তাত আমি যিটো মানে চাইণ্টিফিকেলি কেনেকৈ আমি বাফেলো বা গাই গৰু পালন কৰিব পাৰোঁ তাৰ বিষয়ে আমি আভাস এটা দিওঁ, আৰু সেইটো ডে লং প্ৰগ্ৰেম হয়। তাত গোটেই কেনেকৈ প্ৰতিপালন কৰিব লাগে, পেলুৰ ঔষধ কেতিয়া খুৱাব লাগে, দানা কেনেকৈ খুৱাব লাগে, কি কি মেডিচিন সময়ত দিব লাগে, কি কি ভেকচিন দিব লাগে, আমি গোটেইখিনিয়ে হেৰি কৰোঁ। আৰু আমাৰ ইয়াত তেওঁলোক কিছুমান ফাৰ্মাৰ আহে মাজে মাজে তেওঁলোকে চাবৰ কাৰণে। আমাৰ ইয়াত সেই ভেকচিনেশ্যন চিডিউল, ডিৱৰ্মিং চিডিউল আমি প্ৰপাৰলি মেইনটেইন কৰি আছোঁ। তেওঁলোকে ইয়াত প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন হৈ যায়, মানে প্ৰেক্টিকেলটো ইয়াতে হয়। গতিকে যদি এজন ফাৰ্মাৰে গোটেই টেকনিকেল ন' হাউটো জানি পেলাই বাফেলো ফাৰ্ম কৰিব খোজে, ইয়াতে খুবেই লাভজনক ফাৰ্ম হ'ব বুলি মই আশা কৰিছোঁ। থেংক ইউ।